জীৱনত বয় নথকাৰ কাৰণেই লাইফ বয়েৰে কাম চলাই আছো। বা এইটো তুমি কম কথা ক'লা নে মইনা? জীৱনত বয় নথকাৰ কাৰণে লাইফ বয় ইস্তেমাল কৰি আছা। কিন্তু এটা কথা, লাইফ বয়েদি গাহে ধুৱে, গা ধুবলৈ আকৌ তোমাক ল'ৰা এটা কিহৰ প্ৰয়োজন হ'ল হে? আচ্ছা, মই এতিয়াহে বুজি পাইছো ভণ্টিক গা ধুওঁতে ল'ৰা এটা কিয় প্ৰয়োজন হয়। ল'ৰা এজন হ'লে লাইফ বয়তকৈ অলপ সজিটো ভালকে মাৰিব পাৰি। কিন্তু এটা কথা, লাইফ বয়টো অলপ চেপেটা। পাৰিলে কোনোবাই এনেকুৱা ভোটা যদি ক'ৰবাত লাইফ বয় পোৱা দি দিবাচোন। এনেকুৱা এটা হ'লে সজৰিটো অলপ ভালকে মাৰিব পাৰিব। চোৱা দাদা, এনেও কোনোবাই নহয় কোনোবাই মোক পতাবই, বাট এতিয়া তোমাৰো চান্স আছে, তুমিয়ে পতাই লোৱা মোক। প্ৰথম কথা, মই বিয়া কৰোৱা হয়, আৰু যদিও নকৰালেও হয় তেতিয়াও তোক মই কেতিয়াও নপতালো হয়। চালা ব্ৰেইনলেছ, দাদা বুলি কৈছ আকৌ পতাই ল'বলৈ কৈছ, ভিডিঅ' বনাবলৈ আহ। তোৰ নিচিনা ব্ৰেইনলেছ ছোৱালীৰ লগত কোনো ল'ৰা নপতে। ল এইটো ল'ৰা তই ইস্তেমাল কৰ।